ও এজার ফুলা দেখি বেজার কিয় করা কিয় মনে মারি থাকা মোর দেহি ওই আইয়ই কিয়াই ফফলা সিংগাৰ কেনা খবৰ আকলা আকলি গান মাৰি আছে নহতে এটা ফোন মাৰবে নৰা ঘৰত বৰ হৈছো এ নাই ৰ মই একে হেনকে আনছিলো মই মানে সেই কামটো কৰিব আহিছিলে 2 নম্বৰটো তো কৰবে হাতে বঢ়িয়া বতা দি আছে নো সেইকাৰণে অলপ গাছৰ তলত বহিছো ৰ ব ভাল হবা নৰলি ন এই পানী মানুহে খাই জানা না তই ঘৰত লেট্ৰিন নাই আৰু তাতে কামটো কৰবে নৰা তুন দে নাখা পানী কোনোবা এই পানী খায়ো অলপ জানিব লাগে এ ভা কথাটো হয়ও আই মোৰ কিবা মাথাত আহাই নাছিলে কথাটো হৈ দে তই ঠিক কথা কৈছা দে আজি পৰা মই এনেকুৱা নকৰো দে চেষ্টা কৰিম দে আজি পৰা ভাল হবা হয় নেকি আজি কনাই কথা মই তোক 3 বছৰ মান আগৰ পৰাই কৈছো দে হ'ব দে আজি পৰা নকৰো দে এখানি জাগাত কিন্তু মজা বতা দে ন এইটো কিন্তু সঁচা বাকী কিয়াৰ পাৰ কি খবৰ তাক দেখা নাই নো আজি আছে হবাই ক'বাত মৰি এই চাও নাম লিয়াৰ চেতান হাজিৰ গিয়াই ডাল বেগাৰ হাত তেল নপৰে ভকৰা পৰি আছে নো কেনাই কি কৰিছা তে হাল বুজিছো ৰ সেই ভাল তুমি ইয়া কৰা হাল তুমি কৰা নাই আমাৰ লগত হা আমাক কবাইছি তেল নাপে ভকৰা পৰি থাকা নিজে কি হা এনা কৈছি দে বয়া পা নাংকি দেই বয়া নাপিয়া আগে ঠাট্টা কৰবি তাৰপিছত বয়া নাপিয়া বাছা খং উঠলিছে মুৰা পাক মাৰ দিম গম পাবি বাকী যে কয় জনাই নেকি পিছে বা এনে পিছে ঘুচিয়াকাই দেখা পাওঁ নহয় জয় যাওঁ ময়ো তাকে ক'বা উঠিলো ৰ কথা চাচো তাত দূৰে মই কথা আপিৰ পিছতে ঘুচিয়াকো কথাই ক'ত দেখিছা দে দেখা নাই দে অলপতে বতাহ খা এনা এনেকি কলা কথা এটা কথা মনত পৰিছিল আজি তো নদুৱাকে মই এটা নীতি শিক্ষা দিম ভালকে শুনবি চাবি বাপৰে বাপ তইও নীতি শিক্ষা দিব পাৰা আহিছা দে কওঁ কালু বাবা কিয়া তুমিয়ে পাৰা নেকি অকল নীতি শিক্ষা দিয়া মই নৰো দে পাৰা দে কওঁ চাবি এটা পাৰ এটা পিয়াখান পাৰ কৰাক দিখানে গধলাই বহি আছে তাৰপিছত তাৰে পিছদিনাখানেও কি কৰিছে সেইটো আপাই বহি আছে কিন্তু এটা বেলেগ আপিৰ লগত পাৰ্কত বহি আছে গধলাই তাৰে পিছদিনাও কি কৰিছে সেইটো আপাই আছে তাৰে পিছদিনাও কিন্তু আপিটো বেলেগ এটা আপিৰ লগত পাৰ্কত বহি আছে মানে কি 3 দিন বহি আছে পাৰ্কত আপা কিন্তু এটাই আপি বেলেগ 3 দিন বুজি পাইছো দে আপাটো মানে মস্ত চেনি সেই ক'বা আচ্ছা সেয়ে বুজলি না গম পাইছিলো মই মোৰ ঘৰ আগত বিন বাজে আছো যি ভালকে শুন চাবি সেই 3 দিন যে এটা আপাই থাকবে পাৰলাক এই 3 দিন এটা আপিকে থাকবে নলাক মানে কি আপি চলি বিশ্বাস দিবা নলাক আপাটো কিন্তু সেনকে আছে ভাব আপা চলি কিমান মনৰ ভাল মানে মন চাফা আপা চলিৰ মা কৈছা মই ভাবাই নাছিলো আৰু সেই বুলি মই সবাবি কনাই দিছো কিছুমানকে কৈছো আচ্ছা বুজি পাইছো ওলাখান ক'ৰ পৰা শিকি ক'বা নাছো দে আৰু দিছ ইজ মাই পাৱাৰ এটা জাগাত যাবি নে কি কতে 22 তাৰিখৰ পৰা কামাখ্যা মন্দিৰত অম্বুবাচী মেলা যাওঁ নলবিয়া যাব পাৰি হ'ব দে ময়ো যাম দে মানে আজিকালি মই যাই পোৱা নাই অম্বুবাচী মেলাক দে হ'ব দে আমি 22 তাৰিখে নাযাওঁ 23 তাৰিখ মানে যাম দে পুৱাৰ পেচেঞ্জাৰখনত যাম গধূলাৰ পেচেঞ্জাৰখনত গুচি আহিম বিন্দাছ আৰু ভালকে চাব লাগব ই বুটা মানুহ না ক'ৰবাত সৰে যাব দগৰি মানুহ হয় বোলে এইটো কিন্তু ঠিক কথা কৈছা ঠিক কথা ঘূৰি মেট দিম বা চাইতে গম পাবি